মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবোৰ দেখি চাগে গম পাইছেই মই আজি কি কৰিব ওলাইছোঁ। আপোনালোকে ইতিমধ্যে চাগে ফেচবুকত দেখিছেই সেইদিনাখন মই গৰম বন্ধত বটলত কৰা ক্লে আৰ্টৰ এটা ফটো দিছিলোঁ। আৰু আজি তাকে মই ষ্টেপ বাই ষ্টেপ দেখুৱাম সেইটো কেনেকৈ বনাইছিলোঁ। ভিডিঅ'টোৰ প্ৰথম অংশতে আপোনালোকে দেখা পালে মই ইয়াৰ বাবে লৈছিলোঁ কিছু ক্লে আৰু ফেব্ৰিকেল কালাৰ। কালাৰ আপোনালোকে যিকোনো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে মই বটলটো মাহ হালধি ঘঁহাৰ দৰে ৰং কৰি ল'লোঁ। ৰঙত মই ব্যৱহাৰ কৰিছিলোঁ বগা ৰং আৰু হালধীয়া ৰং। এই দুটাৰ কম্বিনেশ্যন মোৰ বৰ ভাল লাগিছিল। গোটেই বটলটোত পিটপিটীয়াকৈ একেবাৰে ৰং কৰি এইবাৰ মই বনাম বটলত ফুলৰ ঠাৰি। ক্লেৰে কেনেকৈ বনালোঁ চাবচোন আপোনালোকে। প্ৰথমে ক্লেখিনি লৈ ভালকৈ ইফাল সিফালকৈ মোহাৰি ল'ব লাগে। তাৰপিছত মোৰ দৰে একো ব্যৱস্থা নাথাকিলে এনেদৰে ভৰিতে ঠাৰিৰ নিচিনাকৈ বনাই ল'ব লাগে। আৰু এটা কথা, ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে এটা বস্তু ৰেকৰ্ড কৰিব মোৰ থাকি গ'ল। সেইটো হৈছে আমি যেতিয়া ক্লেবোৰ তাত এডজাষ্ট কৰিম তেতিয়া তাত আগতে প্ৰথমতে গ্লু ব্যৱহাৰ কৰিব লাগে। গ্লু আপোনালোকে যিকোনো ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। গ্লু গানো ব্যৱহাৰ কৰিব পাৰে। ঠাৰিডাল ছেট আপ হোৱাৰ পিছত এইবাৰ মই বনাব ওলাইছোঁ ফুল। ফুল আপোনালোকে যিকোনো ধৰণৰ বনাব পাৰে। মই বহু বছৰৰ পিছত আকৌ এইটো কামত হাত দিছোঁ বাবে একেবাৰে সহজতে হ'ব পৰা কেইটামান ফুলহে বনাইছোঁ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। এপাহ দুপাহকৈ কেইবাপাহো পাহি হোৱাৰ পাছত মোৰ ফুলটো কমপ্লিট হৈ গ'ল। তাৰপিছত একেধৰণে অন্য এটা কালাৰৰ বেলেগ এপাহ ফুলো বনালোঁ। ফুলপাহ হোৱাৰ পাছত আপোনালোকে ৰঙেৰে এনেকৈ এটা টিকা লগাবৰ কাৰণে নাপাহৰিব, নহ'লে নজৰ লাগিব নহয়। ৰঙৰ ঠাইত আপোনালোকে পাৰ্লছো ব্যৱহাৰ কৰিব পাৰে। এইবাৰ আহিল পাত বনোৱাৰ পাল। পাত আপোনালোকে বিভিন্ন ধৰণে বিভিন্ন শ্বেপত বনাব পাৰে। আপোনালোকৰ যেনেকৈ মন যায়, মই সহজতে হ'ব পৰা এখিলা পাতহে বনাইছোঁ। আৰু এটা কথা, আপোনালোকে কিন্তু এইটো একেবাৰে নাপাহৰিব, যেতিয়া আমি ফিক্স কৰিম বটলত তেতিয়া কিন্তু গ্লু লগাবই লগাব, নহ'লে উঠি উঠি আহে। তাৰপিছত মই এপাহ এপাহকৈ কেইবাপাহো ফুল বনাই বটলত এটা এটাকৈ এডজাষ্ট কৰিছোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল জনাব দেই। আৰু কোনোবাই যদি এনেদৰে বনাব বিচাৰে বনাবচোন আৰু মোক দেখুৱাব দেই। কেইবাপাহো একে একে ফুল বনোৱাৰ পাছত এইবাৰ মই ভাবিলোঁ অন্য এপাহ ফুল বনাম। আৰু এই ফুলপাহ বনাবলৈ খুবেই সহজ। কিমান সহজে এপাহ ধুনীয়া ফুল লগা বনাব পাৰি চাবচোন। এই ফুলপাহৰ বাবে লাৰু বনাব জানিলেই হ'ল। 5টামান এনেকৈ লাৰু লাৰু কৰাৰ পাছত আমাৰ এপাহ ধুনীয়া ফুল হৈ গ'ল। সহজতে আমি এপাহ ধুনীয়া ফুল বনাবলৈ সক্ষম হ'লোঁ, নহয় জানো? ইয়াৰ পিছত একেবাৰে আপোনালোকৰ ওচৰলৈ আনিলোঁ ফাইনেল আউটকামটো। কেনেকুৱা লাগিছে চাবচোন। আজৰি সময়ত আমি নিজকে এনেদৰে ব্যস্ত ৰাখিব পাৰোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ফ'ল' কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।